हेलो फ्रेंड्स बहुत दिনৰ মূৰত আন এটি ৰেচিপি লৈ আহিছো আজিৰ ৰেচিপিটো হৈছে ঔটেঙাৰ সৈতে মাছৰ জোল এটা মই ঔটেঙাখিনি টুকুৰা টুকুৰকৈ এনেদৰে কাটি লৈছো কাটি লৈ প্ৰেসাৰ কুকাৰত দি অলপমান পানী দি দিছো পানী দি ইয়াতে অলপমান নিমখ দি মই বইল কৰি লম ইখিনি আনফালে কেৰাহীটো পাতি দি গৰম হোৱাত অকনমান তেল দি মাছখিনি এনেদৰে ভাজি লৈছো আৰু আনফালে মই ঔটেঙাখিনি এটা সিটি মাৰি বইল কৰি লৈছিলো সেইখিনি উলিয়াই লৈছো আৰু লগতে অলপমান পিয়াজ জলকীয়া আৰু নহৰু এনেকৈ কাটি লৈছো বিশেষ মছলা একো ব্যৱহাৰ নকৰো অকল এইখিনিয়ে ব্যৱহাৰ কৰিম মাছ ভজা হৈ গল এতিয়া মই হে মাছ ভজা তেলখিনিতে তৰকাৰী বনাম মানে মাছৰ জোলটো বনাম এতিয়া হে তেলখিনিতে মই দি লম অলপমান গোটা জিৰা আৰু পাঁচফোৰণ একেবাৰে সহজ পদ্ধতিত এই তৰকাৰীটো বনাব পাৰে আৰু খুবেই সোৱাদ লগা হয় ইয়াতে মই এতিয়া দি দিছো পিয়াজ জলকীয়া আৰু নহৰুখিনি কাটি থোৱা আৰু কিছু সময়খিনি ৰঙচুৱা হোৱালৈকে ভাজি লম একেবাৰে লো ফ্লেমত এখিনি ভালকৈ ভাজি লম ৰঙচুৱা হোৱালৈকে আৰু আনফালে ঔটেঙাখিনি অলপমান সিজিব এখিনি অলপ থেতেলিও লব পাৰে মই এনেদৰে ভাঙি লৈছো যিহেতু মোক বহুত বেছি টেঙা নালাগে হলেও বহুতখিনি টেঙা হৈ যায় আৰু পিয়াজখিনি অকনমান ৰঙচুৱা হৈ আহিছে ইয়াতে মই দিছো হালধি পাউডাৰ আৰু ইয়াতে দিম মই অকনমান জিৰা গুৰি পাউডাৰ এনেদৰে ভাজি থাকিম অলপমান ৰেড চিলি পাউডাৰ দি দিছো বাস এইখিনি আৰু বেলেগ একো মছলা বা একো ব্যৱহাৰ নকৰো এনেদৰে মছলাখিনি দিয়াৰ পিছত কিছু সময় ভাজি লম একেবাৰে লো ফ্লেমত ভাজি লব লাগিব তাৰ পিছত মই ইয়াতে দি দিছো ঔটেঙাখিনি আৰু টেঙাখিনি দিয়াৰ পিছতো মই কিছু সময় এনেদৰে ভাজি থাকিম মছলাৰ লগত যাতে গুটিখিনি ভালকৈ মিহলি হৈ যায় কিছু সময় এনেদৰে ভজাৰ পিছত মই তাতে দিছো নিমখ মই অকনমান কমকৈ ব্যৱহাৰ কৰিছো যিহেতু টেঙাখিনি বইল কৰোতে মই নিমখ দিছিলো আৰু সেই পানীখিনি মই ব্যৱহাৰ কৰিম সেইবাবে ইয়াতে কমকৈ নিমখ দিছো আৰু এনেদৰে কিছু সময় লৰাই আছো এনেদৰে কিছু সময় ভজাৰ পিছত ধুনিয়া ৰঙচুৱা কালাৰ এটা আহিছে তাৰ পিছত মই ইয়াতে টেঙা বইল কৰাৰ পানীখিনি দি দিছো লগতে আৰু অলপমান পানী এড কৰি দিছো আৰু ইয়াতে মই দি দিছো মাছখিনি আৰু এনেদৰে মই কিছু সময় উতলিবলৈ দিম এনেদৰে কিছু সময় উতলাৰ পিছত তৰকাৰীটো প্ৰায় ৰেডি হৈয়ে গৈছে একেবাৰে লো ফ্লেমত এখিনি কিছু সময় উতলিবলৈ দিম আৰু চাওকচোন ইমান ধুনিয়া কালাৰ এটা আহিছে এনেদৰে আপোনালোকে গৰমত টেঙাৰ জোল মাছৰ সৈতে খাব পাৰে একেবাৰে কম মছলাৰ সৈতে খুবেই সোৱাদ হয় আৰু গৰমত এনেও খাবলৈ ভালো লাগে একেবাৰে সহজ পদ্ধতিৰে এনেদৰে খাই চাবচোন আৰু এতিয়া আমাৰ ঔটেঙা আৰু মাছৰ জোল খাবলৈ একেবাৰে ৰেডি হৈ গৈছে এনেদৰে আপোনালোকে ভাতৰ লগত পৰিবেশন কৰিবচোন দুপৰীয়াৰ সময়ত বিশেষকৈ খাবলৈ খুব সোৱাদ হয় আৰু যদি ভিডিওটো ভাল লাগিল তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব
Thanks for watching.